ফাক ফাক হৈ লোৱা ধৰা পৰিব এতিয়া ৰ নিজৰ সুবিধা অনুসৰি জেগাকণ লৈ অলপ ডিষ্টেন্স লৈ লোৱা তোমালোকে ফাক ফাক কৰি অকমান জেগা উলিয়াই উলিয়াই থিয় হোৱা এইফালে দুজন তহঁতি নেখেল আৰু লাইনডালৰ পৰা অলপ পাছত থাকা লাইনডাল গছকি নাথাকিবা কেলে যিডাল সীমাৰেখা দিয়া আছে সীমাৰেখাডালৰ পাছত থাকা গছকি নাথাকিবা সীমাৰেখাডাল গছকি নাথাকিবা একেইতো ঐ কমলিনী 7 8 9 10 খেলাই দিয়া কনচেনট্ৰেশ্যন নহয় কি আৰু এইটো এনাৰ্জিটো দৰকাৰ নাই ন 9 10 অঁ বেলেগে খেলিব অঁ আছে নহয় বেলেগ ঐ ইমান দীঘল কৰিছ ঐ ইমান দীঘল হে ইমান দীঘল এইটো খেলত কি কৰিব লাগিব বাৰু লাইনডাল গছকি নাথাকিবা তোমালোকে হা কি কৰিব লাগিব বাৰু খেলটোত কি প্ৰয়োজন খেলটো কি তাৎপৰ্যটো কৈ দিয়াচোন সিহঁতক এবাৰ পাৰ বুলি কওঁ তেতিয়া তোমালোকে পাৰত থাকিবা আৰু এবাৰ পানী বুলি কওঁ তেতিয়া তোমালোকে এটা আহিব লাগিব এতিয়া তোমালোকে পাৰত আছা বুলি নিজকে ধৰি লোৱা তোমালোকে পাৰত আছা আৰু যেতিয়া পানী বুলি কোৱা হ'ব তেতিয়া তোমালোকে এটা জাবতে পানী লৈ আহিব লাগিব যিডাল মাজত সীমাৰেখা দিয়া হৈছে সেই সীমাৰেখাডাল যাতে গছকিব নোৱাৰিবা দেই আমাৰ নিৰীক্ষকসকল ৰেডি আছে নে ৰেডি আৰম্ভ কৰিছো তোমালোকে এতিয়া পাৰত আছা ঠিক আছে পানী পাৰ পানী পাৰ পাৰ পানী পাৰ পানী পানী আঁতৰি দিয়া মাজত যিখিনি ঠাই হৈ গৈছে অকণমান চাপি আহা তুমি অলপ ইফালে লৈ যোৱাগৈ হ'ব বেছিও ঘন নহ'বা আচ্ছা এতিয়া ক'ত আছা পানীত আছা নে পাৰত আছা হৈছে আমি আৰম্ভ কৰিছো আকৌ তোমালোকে পানীত আছা পাৰ পানী পাৰ পানী পানী পাৰ পাৰ আঁতৰি দিয়া চাপি দিয়া আকৌ আৰম্ভ কৰিছো পাৰত আছা পানী পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী 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 পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ 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 আঁতৰি দিয়া পানী পানী পাৰ পানী পাৰ পানী ৰ'বা নাই হোৱা ৰ'বা এইফালে আউট হৈছিলে কমলিনী ষ্টপ এজনী আউট হৈছিলে ইহঁতি কৰিব মিলাব পৰা নাছিলে দিয়া আকৌ পানীত থাকা অ'কে চাপি লোৱা এই আঁতৰি দিলে যে সেইকাৰণে অ'কে ষ্টাৰ্ট পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী
আঁতৰি দিয়া দুজনী আঁতৰিলে আহা এফালে চাপি আহা তুমি পিটুকুলিজনী পানী পাৰ পানী পাৰ পানী পাৰ পানী 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 দুজনী আঁতৰিলা দে চাপি যা বাছ অঁ হ'ব ধৰি লোৱা অলপমান হেৰিডাল ধৰি লোৱাচোন এইডাল অলপমান ধৰি লোৱা হাতত পাৰ থাৰ্ড তুমি থাৰ্ড এইফালে আজি আঁতৰি দিয়া তুমি থাৰ্ড লৈ গুচি যোৱা পাৰত আছে অ'কে পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী 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 পাৰ পানী পাৰ পানী পানী পাৰ পানী তাই দেৰি কৰিছে নাই এই হ'ব ফাৰ্ষ্ট হ'ব এই দেৰি কৰিছে বহুত এই ছেকেণ্ড হ'ব এই থাৰ্ড সেকেন্ড বুলি লিখাই দিব যে চাৰি তাত আছে বহি আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ইতিমধ্যে ওলাইছে তাত ৰৈ ৰৈ কৰিছে এইবাৰ আমাৰ ক্লাছ 9 আৰু 10ৰ ছাত্ৰীসকলৰ পাৰ পানী প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ সেয়েহে ছাত্ৰীসকলক শাৰী পাতি আমাৰ সীমাৰেখাৰ এইটো কিমান দিলে এটা ছাইডত থিয় হ'বলৈ কোৱা হ'ল এনেই দিলে হে হে আঁতৰি দিয়া ঐ দিয়া অকণমান আঁতৰি দিয়া ঐ ভালকৈ মাৰিবি দেই ফাউল কি হ'ল ভৰি দাঙিলে নেকি